লুম্বাজং জুৱৰ নেতৃত্বত কণ্ট্ৰেক্টৰ মোহন সিং পিছৰ পৰ্দা ফাদিল 649 জনৰ ছাত্ৰ ছাত্ৰীক অসম মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ চেকৰ বিতৰণ কাৰ্বি সাংস্কৃতিক কেন্দ্ৰীয় সমিতিৰ পৰা ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনক দিছে ধিক্কাৰ নমস্কাৰ সুপ্ৰভাত আজি ষ্টুডিঅ'ত মই মনোজ সিংটি লুম্বাজং এমএসি সমষ্টিৰ অন্তৰ্গত অসংখ্য অসম্পূৰ্ণ আৰচিচি কোৱাবোৰ অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে বুলি লুম্বাজং যুৱসকলৰ দাবী লুম্বাজং যুৱৰ নেতৃত্বত কণ্ট্ৰেক্টৰ মোহন সিং পিছৰ পৰ্দা ফাদিল যোৱা 20 এপ্ৰিলত পুৱা 11টা বজাত লামডিং ৰোড 6 কিলোমিটাৰ তেৰাং ধাবাত লুম্বাজং ইউথ টিমে সংবাদ মেল আয়োজন কৰে এই সংবাদ মেলত লুম্বাজং ইউথ টিম সভাপতি এলভিন টিমুং আৰু সম্পাদক হাৰসিং হানছে উপস্থিত হয় মেলত সম্পাদক হাৰসিং হানছেয়ে কয় যে লুম্বাজং সমষ্টিৰ অন্তৰ্গত অসম্পূৰ্ণ আৰচিচি কোৱাবোৰ অতি সোনকালে সম্পূৰ্ণ কৰা কাৰ্য কৰিব লাগে বুলি সংবাদ মেলৰ হৈ কণ্ট্ৰেক্টৰ মোহন সিং পিছক আহ্বান জনায় যদি অসম্পূৰ্ণ আৰচিচি কোৱাবোৰ কাৰ্য নকৰে তেন্তে লুম্বাজং ইউথ টিমে কঠোৰ একশ্যন লোৱাৰ আহ্বানো জনায় বিষয়টো এইটো হৈছে আমাৰ বিশেষকৈ আমাৰ মিজুং লাংকাইজা আমাৰ যিটো 18 লুম্বাজং সমষ্টি এইটো এশটা আমি খোৱা পানী ৰিং বেল বনা কথা আছিল আমাৰ কাৰ্বি আংলং সমষ্টিৰ তৰফৰ পৰা এইটো বহুত বছৰ হৈ গ'ল 2-3 বছৰ আগৰ কথা হয় এইটো আৰু মাজতে আকৌ নিউজ ওলাইছে যে এনেকা এশটা টিং হোৱা নাই এশটা ৰিং খুন্দা হোৱা নাই এনেকৈ আৰু আমাৰ লুম্বাজং ইউথ টিম আমাৰ এটা ৰেছপনচিবল হৈছে যে আমি কৰিম সেইটো কথা নহয় তথাপি আমি কেনেকৈ কাম কৰিছে মিশ্ৰণতে আৰু ক'ত গাঁৱতে মানে পুৰা পানী অসুবিধা হৈছে তাত মানে খুন্দাব সেইটো ছাৰ্ভে কৰা গোটেই কামখিনি আমি লুম্বাজং ইউথ টিম পৰা আমি এটা ইনিচিয়েটিভ ল'ম কৰিছে সেইটোৰ পৰা আমি এতিয়ালৈকে আমাৰ কণ্ট্ৰেক্টৰ আমাৰ মোহন টিছ ডাঙৰীয়া এতিয়া তেখেতে টাউন এণ্ড কাউন্সিল প্লেনিং বৰ্ড চেয়াৰমেন আৰু তেখেতে আমি অনুৰোধ কৰি আছে যে অতি সোনকালে য'তখিনি গাঁৱত পানী বহুত অসুবিধা হৈছে তাত মানে এশটা বুলি আমি নকয় য'ত মানে পানী অসুবিধা আছে তাত মানে ৰিং বেলটো খুন্দক সেই সময় এতিয়া 2-3 মাহ পাৰ হৈ গ'ল তথাপি মানে পুৰা প্ৰপাৰলি গাঁৱত মানুহ এতিয়া মানে এটা খোৱা পানী পোৱা নাই তাকে আমি মোহন ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ আপোনাৰ যিটো কথা দিছে সেই কথা মতে অতি সোনকালে যে ৰিংটো আমাৰ মিজুং লাংকাইজান ৰাজ্যে যে খোৱা পানী ভালদৰে পায় তাকে আমি আশা ৰাখিছোঁ আৰু তেখেতে আজি ডিপু নাই বুলি আমি অভাৰফোন পৰা কথা পাতিছে আৰু তেখেতে আমাৰ এটা কথা দিছিলে যে কাৰিৰ পৰা মিজুং লাংকাইজানত যিটো ৰিং বেল হোৱা নাই তাক অতি সোনকালে তাত মানে ৰিংটো পুনৰ কৰা হ'ব তেখেতে এটা ফোন পৰা আমাক কথা দিছে সেই ফোনত আমি সেই কথা কাৰণে আজিৰ কাৰণে আমি ৰাখিছোঁ যদি সেই কথা মতে যদি কিছু ডাঙৰীয়া যদি আকৌ পুনৰ নকৰে তেন্তে আমি আকৌ নেক্সট ষ্টেপ ল'বৰ কাৰণে আমাৰ লুম্বাজং ইউথ টিম পৰা আমি সাজু হৈ আছোঁ নিউজ ডেস্ক ৰিপৰ্ট কাৰ্বি ডেইলি নিউজ যোৱা 12 এপ্ৰিলত কাৰ্বি আংলং জিলাৰ ডিফুৰ গভ বয়জ খেলপথাৰত অনুষ্ঠিত কৰা ট্ৰাইবেল কনফাৰেন্সত গুৱাহাটী কটন ইউনিভাৰ্চিটি ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে দিয়া বক্তাত কাৰ্বি সাংস্কৃতিক কেন্দ্ৰীয় সমিতিয়ে দিছে ধিক্কাৰ কাৰ্বি সাংস্কৃতিক কেন্দ্ৰীয় সমিতিৰ পৰা ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনক দিছে ধিক্কাৰ যোৱা 12 এপ্ৰিলত ডিফু গভ বয়জ হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত ইণ্ডিজিনিয়াছ ফেইথ ইন কালচাৰ প্ৰটেকশ্যন ফৰাম কাৰ্বি আংলং কংগ্ৰেছৰ নেতৃত্বত ট্ৰাইবেল কনফাৰেন্সৰ আয়োজন কৰা হয় এই সভাত মুখ্য বক্তা হিচাপে গুৱাহাটী কটন ইউনিভাৰ্চিটিৰ প্ৰবক্তা ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনক আমন্ত্ৰণ কৰে এই সভাত বৰ্মনে কৰা বক্তা বা মন্তব্যক লৈ সমূহ কাৰ্বি আংলংবাসীয়ে অসন্তুষ্ট প্ৰকাশ কৰে সেই মন্তব্যক কাৰ্বি সাংস্কৃতিক কেন্দ্ৰীয় সমিতিৰ পৰাও বৰ্মনক কৰে ধিক্কাৰ নিউজ ডেস্ক ৰিপৰ্ট কাৰ্বি ডেইলি নিউজ কাৰ্বি আংলং জিলাৰ বিথুং ৰেংথামাৰ সমষ্টিৰ ডংকামুকাম কাছা ইনডোৰ ষ্টেডিয়ামত অসম মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ চেক বিতৰণ কৰা হয় 649 জনৰ ছাত্ৰ ছাত্ৰীক অসম মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ চেকৰ বিতৰণ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম অন্তৰ্গত কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন ইনডোৰ ষ্টেডিয়ামত 20 এপ্ৰিলত অসম মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ চেক বিতৰণ কৰে এই কাৰ্য পুৱা 11টা বজাৰ পৰা আৰম্ভ কৰি চেক বিতৰণ কৰে সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ ডিচি আৰু 20 নং ৱাথাটলাংছ এমএলএ ৰূপসিং তেৰণ
কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ সদস্য ৰীনা টেৰাংপি আৰু বহুতো লোকৰ উপস্থিত হয় 649 জনৰ ছাত্ৰ ছাত্ৰীক অসম মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ চেক বিতৰণ কৰা বুলি জনা যায় তাকে কালি ট্ৰেইনিং কাটি তিনি কিছু শিকিলোঁ ট্ৰেইনিং তিনিটা দিলে এতিয়া লাডাখে ৰিডিউপাৰ যিনি কৰিছিল আৰু আনকি এতিয়ালৈকে বাংকৰ পৰা বাংকৰ আনাপান বাংকৰ জেনেৰেল এডুকেশ্যন টেকনিকেল চৰকাৰ কাটাত পৰে বা termasuk kita cek yang sampai BPL nama tu di mana mana BPL BPL kita boleh boy BPL cuma pasti kita kalah BPL aku bapa lah teman-teman asal tu kira apa sih দংকামুকামৰ পৰা খুমচন বে আৰু জেংখাৰ পৰা চেচং টিমং ৰিপৰ্ট কাৰ্বি ডেইলি নিউজ আজিৰ পুৱাৰ বাতৰি ইমানতে সামৰিছোঁ নমস্কাৰ